নমস্কাৰ। প্ৰথমতে মই সাংবাদিক বন্ধুসকললৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি দেখা পালোঁ আমি বিটিআৰৰ এৰিয়াত আহি আমাৰটো কি মণ্ডলটো মণ্ডলটো বল্লমগুৰি মণ্ডলত আহি আমি এখন সভা কৰিলোঁ। আমাক APCCৰ পৰা মাননীয় আমাৰ অসমৰ APCCৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমাৰ বিটিআৰ এৰিয়াত প্ৰত্যেক সমষ্টিত অবজাৰভাৰ নিযুক্তি প্ৰদান কৰিছে। সেই হিচাপে আমি ইয়াত আহিছিলোঁ। আহি যি দেখা পালোঁ আমাৰ কংগ্ৰেছ দল একেবাৰে দুৰ্বল নহয়। আমাৰ কংগ্ৰেছ দলৰ সংগঠনৰ ভেটিটো শক্তিশালী। যি দেখা পালোঁ আমাৰ নিশ্চয় আমাৰ এইটো সমষ্টিৰ পৰা আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী যিজনক দিয়া হ'ব তেওঁ নিশ্চয় বিজয় হ'ব, যদি আমি অলপ কষ্ট কৰোঁ বা অলপ ত্যাগ স্বীকাৰ কৰোঁ। এইটো আমাৰ ইছ্যু আমাৰ কংগ্ৰেছ দলৰ পৰা নিশ্চয় আমাৰ এই অঞ্চলৰ উন্নতিৰ কাৰণে চিন্তা কৰিব। আমাৰ যিবিলাক দুখীয়া মানুহ আছে সিহঁতৰ কাৰণেও চিন্তা চৰ্চা কৰিব, ৰাস্তা ঘাট সেইটোৰ কাৰণেও চিন্তা কৰিব। আৰু যিটো আমাৰ কংগ্ৰেছ দলৰ নীতি আদৰ্শ, এতিয়া যিটো আমাৰ ধৰ্ম নিৰপেক্ষ দল, যিটো হিন্দু মুছলিম শিখ খ্ৰীষ্টান চব একেলগে যাতে আমি ভাই ভাই হিচাপে চলিব পাৰোঁ, সেই নীতিৰে আমি আগবাঢ়ি যাম বুলি আমাৰ কংগ্ৰেছ দলৰ নীতি আদৰ্শ। সেইটো আমাৰ সেইটো হাইকমাণ্ডে নিশ্চয় নিৰ্ধাৰিত কৰিব। এইটো আমি সিদ্ধান্ত আমি একো গম নাপাওঁ। এইটো আমাৰ মাননীয় গৌৰৱ গগৈ ডাঙৰীয়া আছে, আমাৰ হাইকমাণ্ড আছে, হাইকমাণ্ডে নিশ্চয় এইবিলাক সিদ্ধান্ত কৰিব।